হাকিস্ত হরি দ্বিতীয় কার্যসূচী হয়নি। এখন দীর্ঘ যে বাক্স হে বাক্স উন্মোচন করবার কারণে নামাঙ্কন করেছিল ডক্টর পদ্মপাণি চৈতালি দত্ত। তাকেও আমার নিমন্ত্রণ রক্ষা করে উপস্থিত হয়েছিল, কোনোভাবে অনুরোধ করেছিল। আজি ইয়াতে সঁচাকৈ লিখিত আছো। মই সত্ৰৰ কোনো কথাই নকত নহয়, সত্ৰাধিকাৰ নহয়, প্ৰকাশত অধিকাৰ নহয়। মই এজন বিজ্ঞানৰ ছাত্ৰ, কিন্তু আজি মই এই শ্ৰী শ্ৰী মাধৱ আচাৰ্য কৈ যে প্রথমে কেবল বোধ হয়, মাধ্যমে যোগ গুণ বিচার করে উত্তম গুণ আর উত্তম জানে দৃষ্ট হয়। ঠিক তেনেকে ভারতীয় ঘর কোনো গুণ নাই, আর আপনার উত্তম জানে মূল
পৰিস্থিতি আজি মোৰ তীৰ্থস্থান পুণ্যভূমি গোপালপাৰ জন্মস্থানত সেৱা কৰিবলৈ সুবিধা দিয়াৰ কাৰণে মই আপোনালোক সকলোৰে ওচৰত আন্তৰিক সেৱা জনাই মই কৃতজ্ঞতা জনাইছোঁ। মই ধৰ্মীয় কথাতকৈ মই মোৰ ব্যক্তিগত কথাৰে আজি ক'ব বিচাৰিছোঁ। মই শৈশৱ যোৰহাটত মূৰ্তিকে স্বৰ্গীয় ভালচন্দ্ৰ নাথৰ কথা আপোনালোক সকলোৱে জানে। মূৰ্তিকে এটা অতি দুখৰ দিন পাৰ কৰিছিলে। তাৰ কাৰণ আছিল এটাই, মূৰ্তিকে গোপালতাক মানুহ প্ৰাণে শ্ৰদ্ধা ভক্তি সেৱা কৰিছিল। কিন্তু সেই সময়ত আপোনাৰ বিশেষকৈ আমাৰ সক্ৰিয় পৰিস্থিতি এনেকুৱা আছিল যে কালসংঘতে লোকসকলক খুব শ্ৰদ্ধাৰ দৃষ্টিৰে বাকীসকলে চলিছিল। আৰু সেই একে সময়তে গোপালতাই যথেষ্ট সন্মান বা যেনেধৰণৰ তেখেতৰ সাহিত্যই হওক বা গীত মাত নাটেই হওক এইবিলাকৰ কাৰণে তেখেতে যথেষ্ট সন্মান পোৱা নাছিল। অৱশ্যে পৰিস্থিতি সলনি হৈছে। এতিয়া সকলোৱে গোপালতাৰ সেই মহান তেখেতৰ কথাবিলাক তেখেতৰ প্ৰতিভা এই সকলো বুজি উঠিছে। আজি অলপে আগৰ বিবাদত ভাগটো নাই। আজি সকলোৱে গোপালতাৰ কৃতিত্ব তেখেতৰ মহান আদৰ্শ সকলোৱে আদৰি লৈছে। গতিকে মই বিশেষ কথা নকওঁ। মোৰ পিতৃ কেইজনৰ পিছত মই যেতিয়া গৱেষণা কৰি এটা বিজ্ঞানাগাৰত মই যোগদান কৰিছিলোঁ, তেতিয়াহে মই গোপালতাৰ কিতাপবিলাক পঢ়া শুনা কৰিবলৈ ল'লোঁ। তাৰ কাৰণটো আছিল যে মই শৈশৱত এনেকুৱা আছিল, মই কাৰো প্ৰতি কোনো ধৰণৰ বিৰাট ভাৱ লৈ পোৱা নাই। মই ডাঙৰ দুখৰ কথা লৈ কৈছিলোঁ যে আমি হাঁহ খাইছিলোঁ। হাঁহ খোৱাৰ কাৰণে আমাৰ দেশত বহুতো ব্যৱসায় কৰিবলৈ হাত খালে। গতিকে তেতিয়া ইহঁতৰ পৰিয়ালত মেলি চেচেই কৰিছিলে যে ইহঁতে হাত খায়। আৰু সেই কথাটো মোক নানান বৰ দুখ দিছিলে। পৰৱৰ্তী সময়ত মই মোৰ পিতৃক কৈছিলোঁ যে মই যদি নিজৰ কৰ্ম নিজৰ আচাৰ ব্যৱহাৰ যদি মই মাহন্ত এজনৰ যদি শাস্ত্ৰত আয়ত্ব কৰিব পাৰোঁ, মই চেষ্টা কৰিম। কিন্তু মই মাত্ৰ উপাধিও পাৰি মই নিজকে মাহন্তৰ নিচিনা কৰিবলৈ ভাল নাপাওঁ। সেইকাৰণে মই মাহন্তৰ উপাধিকে বাদ দিছিলোঁ। আৰু মই কাংগৰ পৰা আদি কৰি গোপালৰ বা অন্যান্য সকলৰ যিমানখিনি সাংঘৰ হয় কিতাপ পত্ৰ পঢ়িছিলোঁ। আৰু তেতিয়াই মই ঠিক কৰিছিলোঁ যে গোপালতাৰ এই যে ইমান তেখেতৰ মহান আদৰ্শ বৈজ্ঞানিক দৃষ্টিভংগী মই চাই দেখা পাইছিলোঁ যে তেখেতৰ দৃষ্টিত বৈজ্ঞানিক মানসিকতা আছে। সেইকাৰণে মই কেইবাখনো কিতাপ সম্পাদনা কৰিবলৈ দায়িত্ব লৈছিলোঁ। আৰু সেই সুবাদতে আজি আপোনালোকৰ দৰে অতি গোপালতাৰ অতি প্ৰিয় ভক্তসকলৰ মাজত উপস্থিত হ'বলৈ পাই মোৰ জীৱন ধন্য হৈছে। মোৰ আশা হিচাপে মোৰ ভালচন্দ্ৰ নাথৰ আশাৰ আশীৰ্বাদ আজি লাভ কৰিছোঁ বুলি ভাবিছোঁ। মই মোৰ এনেকুৱা লাগিছে যেন মই জীৱনৰ আটাইতকৈ পবিত্ৰ কামটো কৰিব লাগিব। আৰু এই কামটো এই সৌভাগ্য আপোনালোকে মোক সুবিধা দিয়াৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ আকৌ সেৱা জনাইছোঁ। আৰু মই ইমানকৈ মই আপোনালোকে আমিও কৈছোঁ যে মই
ভাষা বা অন্য মই লিখা মেলা কৰোঁ, কিন্তু মই গান বা সাৰ ক্ষেত্ৰৰ পৰা মই অভ্যাস কৰাম আৰু মই ভাৰতৰ বাহিৰতো ভাৰতৰ কথাই নেই দিল্লী মাদ্ৰাজ বা কলিকতা এনেকুৱা স্থান সেইবিলাকৰ বাহিৰেও মই তিনি চাৰি ঠাইতো মই ব্যক্তিগতভাৱে জানো বিজ্ঞানৰ বক্তৃতা, কিন্তু আপোনালোকৰ প্ৰতি ভক্তজনৰ মাজত এটা সত্য পৰিৱেশত আজি মই জীৱনৰ প্ৰায় বিৰতি লগা এই সৌভাগ্য সৌভাগ্য হৈছে আৰু সেইকাৰণে মই আকৌ আপোনালোকৰ সেৱা জনাই মই আপোনালোকৰ সকলো ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি সেৱা জনাইছোঁ।